স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ আপোনালোকে সাগে থাম্বনেইলখন চাই বুজিয়ে পাইছে মই আজি আপোনালোকক কি টপিকছৰ ওপৰত আলোচনা কৰিম তো আপোনালোকে সাগে সকলোৱে ইউটিউব চেনেল খুলিছে আপোনালোকৰ ইউটিউব চেনেলত হয়তো ভিউ আহা নাই সাবস্ক্ৰাইবাৰ্ছ বাঢ়া নাই কিন্তু কিয় মোৰো এনেকুৱাই হৈ আছে মোৰো ভিউ আহা নাই সাবস্ক্ৰাইবাৰ বাঢ়া নাই প্ৰথমে এনেকুৱাই হৈছিল তাৰ পিছত মই বহুখিনি ভিডিও চালো বহুত মানে ডাঙৰ ইউটিউবাৰ্ছ বিলাকৰ ভিডিও চালো তেওঁলোকে কি দৰে ষ্ট্ৰাগল কৰি কেনে হৈলক সাকসেস হৈছে হেইবিলাক চালো তেওঁলোকৰ ভিডিওত কি দৰে ইউটিউব ভিডিও বিলাকত ভিউৱাৰ্ছ বাঢ়িছে সাবস্ক্ৰাইবাৰ্ছ বাঢ়িছে তো কিছুমান কথা মই বুজিব পাৰিছো ময়ো কিছুমান ভুল কৰিছো হয়তো সেই কাৰণে মোৰো সাবস্ক্ৰাইবাৰ্ছ বাঢ়া নাছিল বা ভিউ আহা নাছিল তো ময়ো সেই ভুল কিছুমান আপোনালোকৰ লগত শেয়াৰ কৰিম হয়তো আপোনালোকেও সেই ভুলবিলাক কৰি থকাৰ কাৰণে আপোনালোকৰ লগত মানে এনেকুৱা হৈ আছে ভিউইং আহা নাই সাবস্ক্ৰাইবাৰ্ছ বাঢ়া নাই তো দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো একদম স্কিপ নকৰিব হেখলৈ চাব ভাল তিনিটা প্ৰয়োজনীয় কথা কম আপোনালোকে ফলো কৰিলে হয়তো আপোনালোকৰ ভাল হ'ব ভিডিও গ্ৰো হ'ব ভিউইং বাঢ়িব সাবস্ক্ৰাইবাৰ্ছ বাঢ়িব তো দোস্ত এক নম্বৰ নিয়মটো হ'ল ইউটিউবৰ যেটো এক নম্বৰ ৰুল সেই ৰুলটো হ'ল ইউটিউবৰ যেটো আপোনালোকে ভিডিও দিয়ে সেই ভিডিও কোৱালিটিটো সদায় ব্ৰাইট হ'ব লাগিব আন্ধাৰত কবাত ভিডিও বনালে কোন মানে দেখা নগল হেনেকে ভিডিও নবনাব দিনৰ পোহৰত সদায় ভিডিও বনাব আপোনাৰ কেমেৰাৰ কোনো প্ৰয়োজন নাই ইয়াতে যেটো আপোনাৰ হাতত মোবাইল আছে মোবাইলে দিও ধুনীয়া ভিডিও হয় তো মোবাইলৰ কেমেৰাটো সদায় আপুনি যেতিয়া থিয় হ'ব কেমেৰাৰ সন্মুখত তেতিয়া যাতে আপোনাৰ মুখত ব্ৰাইটনিংটো পঢ়ে সূৰ্যৰ পোহৰটো যাতে পৰে হেদৰে ভিডিও বনাব তো আপোনাৰ এক নম্বৰত হ'ল আপোনাৰ ভিডিওটো ব্ৰাইট হ'ব লাগিব নেক্সট হ'ল আপুনি ভিডিওটো কি টপিকৰ ওপৰত বনাব টপিকটো সদায় মানে বুজিব পৰা হ'ব লাগিব যাতে আপোনাৰ ভিডিওটো দেখি দুই এজনে যাতে ভাল কিবা এটা শিকিব পাৰে আপোনাৰ ভিডিওটো চোৱাৰ লগে যাতে স্কিপ নকৰে আপোনাৰ ভিডিওটো এনেকুৱা এটা কন্টেন্টমেন্টত বনাব যাতে আপোনাৰ ভিডিওটোৰ পৰা বহুত কিবা কিবি শিকিব পাৰি বহুত কিবা কিবি নহয় এটা দুটা কথাও যদি শিকিব পাৰি তথাপিও মানুহে ভাবিব নহয় এইটো চাব লগা ভিডিও তাক সাবস্ক্ৰাইব কৰি থৈ দিও আপুনি নেক্সট টাইমলৈকে হেনুকা ভাল ভিডিও দিয়াৰ চেষ্টা কৰিব হয়তো তেতিয়া আপোনাৰ চেনেলটো ভিউ বাঢ়িব আৰু গ্ৰো হ'ব আৰু সাবস্ক্ৰাইবাৰ্ছ বাঢ়িব নেক্সট থাৰ্ড নম্বৰটো হ'ল টাইটেল কেতিয়াও ভুলকৈ নিলিখিব ভিডিও কিবা বেলেগ বনালে টাইটেল কিবা বেলেগ দি থৈ দিলে হেনুকা নকৰিব সদায় টাইটেল ৰিয়েল হ'ব লাগিব যেটো আপুনি যেটো টপিকৰ ওপৰত ভিডিও বনাইছে সেই টপিকৰ ওপৰত বেছ কৰি টাইটেলটো লিখিব তেতিয়াহে আপোনাৰ ভিডিওটো ৰিয়েল হ'ব সকলোৱে কিন্তু ভিডিওটোৰ টাইটেলটোহে চাই টাইটেলটো কি লিখা আছে টাইটেলটো চাইহে এটা ভিডিও ক্লিক কৰে হয়তো আপুনি টাইটেলটো ভুল লিখিলে ভিডিওটো বেলেগ কিবা দিলে তাৰ পিছত ক্লিক কৰাৰ পিছত ভিডিওটো অকনমান চাই কেনে স্কিপ কৰি দিয়ে নহয় এইটো এনে বনাইছে কিবা ভিডিও ফেক ভিডিও হয় বুলি স্কিপ কৰি দিয়ে তেতিয়া কি হয় দোস্ত আপোনাৰ ইউটিউবৰ ভিডিওৰ যেটো কন্টেন্টমেন্টটো একদম তললৈ নামিব ধৰে তো হেতু ৰেংকিংত একেবাৰে নাহে তো এনেকুৱা নকৰিব সদায় টাইটেলটো ৰিয়েল দিব তো এই তিনিটাই আছিল নিয়ম মই আগলৈ আৰু ভাল কথা আপোনালোকক কম আপোনালোকক আৰু ভাল কথা দিম আপোনালোকে মোৰ চেনেলৰ সৈতে জড়িত হৈ থাকক যদি পাৰে মোৰ চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব ময়ো কিছুমান হয়তো ভুল কৈছো আপোনালোকে যদি জানে মোক ক'ব কমেন্টত আৰু কিছুমান কথা যদি নাজানে মোক কমেন্টত সুধিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো আজিলৈ এৰিছো বাই